Today, I am going to explain all the answers to the question from the lesson. Welcome to the AI world. Dear student, আজি ক্লাছটোত মই তোমালোকৰ lesson welcome to the AI worldৰ question আৰু answer বৰ ধুনীয়াকৈ ইয়াত explain কৰি দিছো just তোমালোকে মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিবা Dear student, I am Shyam Gopal sir, your English teacher. Now, without being any late, let's get started. This is the first question. What is Alexa? প্রথম কোয়েশ্চনত কোৱা হৈছে যে Alexa কি হয় Alexa কি আনসারটো হল Alexa is a voice assistant. Assistant শব্দটোৰ অৰ্থ হৈছে সহায়ক আৰু voice means তোমালোকে নিশ্চয় জানা যে মুখেৰে কোৱা শব্দবোৰ মুখেৰে কোৱা কথাবোৰ সেইবোৰক voice বুলি কোৱা হয় So Alexa কি কোৱা হৈছে Alexa হল voice assistant. Voice assistant মানে কি হয় ধৰা আমি যেতিয়া গুগলত কিবা ভয়েস ক কিবা সার্চ কৰিবলৈ মুখেৰে কও তাৰ পিছত গুগলত তাৰ পৰা আমাৰ ৰিপ্লাই খিনি আহি যায় সো গুগল হল এটা ভয়েস অ্যাসিস্ট্যান্ট অৰ্থাৎ Alexa এনেকুৱা এটা AI টুল হয় যত আমি যদি কিবা কমান্ড দিও মুখেৰে কিবা প্ৰশ্ন খুদো কিবা কৰিবলৈ কও তেতিয়া Alexa আমাৰ হৈ হেতু কাম কৰি দিয়ে আৰু মুখেৰে কোৱা কথাৰ পৰা বা প্ৰশ্ন খোদাৰ পিছত যদি কোনোবা এটা ডিভাইসে আমাৰ হৈ কাম কৰে তেতিয়া তাক voice assistant বুলি কোৱা হয় That's why here has been said Alexa is a voice assistant ঠিক আছে and আৰু কি কোৱা হৈছে an AI engine AI অৰ্থাৎ artificial intelligence আৰু লগতে Alexa কি হয় artificial intelligence engine হয় so আমি আনসারটো পাই গলো now I move to the next question B number question What is the full form of AI ইয়াত AI সম্পূৰ্ণ ৰূপটো কি হেতু বিচাৰিছে আনসারটো হল The full form of AI ৰ সম্পূৰ্ণ ৰূপটো হল artificial intelligence আমি বুজাই পালো যে AI ৰ সম্পূৰ্ণ ৰূপটো হল artificial intelligence তোমালোকে মনত ৰাখিবা C number question What is AI অৰ্থাৎ AI কি হয় answer AI artificial intelligence is a term AI হল এটা term এটা word এটা বিষয় এটা topic used for the intelligenceৰ বাবে ব্যৱহাৰ কৰা হয় কিহৰ intelligence of machinesৰ intelligence software intelligence that means আমি কি বুজা পালো যে AI এনেকুৱা এটা term হয় এনেকুৱা এটা বিষয় হয় যেটো software বা machines এইবোৰৰ intelligenceৰ বাবেহে ব্যৱহাৰ কৰা হয় so আমি what is AI হেতুৰ আনসারটো পাই গলো now I move to the next question number D in which areas of our life has AI entered শব্দটোৰ মিনিং হৈছে প্ৰবেশ কৰা বা সোমোৱা তো ইয়াত কোৱা আছে in which areas of our life অৰ্থাৎ আমাৰ জীৱনৰ কিমান দূৰ এৰিয়ালৈকে বা কিমান দূৰলৈকে AI প্ৰবেশ কৰিছে this is the question answer to hol AI has entered অৰ্থাৎ AI এ প্ৰবেশ কৰিছে our lifestyles in various daily activities অৰ্থাৎ আমাৰ লাইফস্টাইল জীৱনশৈলী আমাৰ লাইফস্টাইল কথাটোৰ মিনিং হল যে আমি দৈনন্দিন কি কৰো সেইখিনি হল আমাৰ লাইফস্টাইল সো আমাৰ বিভিন্ন ধৰণৰ প্ৰতিদিনে কৰা কাৰ্যকলাপৰ ভিতৰত AI সোমাই পৰিছে সেই কাৰ্যকলাপবোৰ কি হয় যেনেকুৱা লাইক social media অৰ্থাৎ social media তোমালোকে নিশ্চয় জানা যেনেকুৱা Facebook হ'ব পাৰে Instagram WhatsApp সো এইবোৰ হল আমাৰ লাইফস্টাইলৰ এটা অংগ হয় যত AI অলৰেডি প্ৰবেশ কৰিছে এন্টাৰ কৰিছে যেনেকুৱা আৰু এক্সাম্পল দিয়া আছে e-banking অৰ্থাৎ ইন্টাৰনেট বেংকিংৰ ক্ষেত্ৰতো AI সোমাই পৰিছে আৰু ইন্টাৰনেট বেংকিং আমাৰ দৈনন্দিন জীৱনৰ এটা কাৰ্যকলাপত পৰিৱৰ্তন হৈছে chatbots তোমালোকে নিশ্চয় জানা যেনেকুৱা তোমাৰ ঘৰত মোবাইল আছে কম্পিউটাৰ আছে সো মোবাইল বা কম্পিউটাৰৰ পৰা আমি কি কৰো এজনে আনজনৰ লগত chat কৰো বা যোগাযোগ কৰো সেইবোৰক কি কোৱা হয় chatbots সেইবোৰ ডিভাইসক chatbots বুলি কোৱা হয় হেলথ কেয়াৰ অৰ্থাৎ স্বাস্থ্য ব্যৱস্থাটো আমাৰ AI ৰ যথেষ্ট ভূমিকা আছে আৰু স্বাস্থ্য বিভাগত আমিও জড়িত হৈ আছো গেমিং নেভিগেশ্যন শব্দটোৰ অৰ্থ হৈছে
জাহাজ চলোৱাৰ বিদ্যা অৰ্থাৎ জাহাজ চলোৱাৰ বিদ্যাৰ ক্ষেত্ৰতো এআইৰ যথেষ্ট ভূমিকা আছে বা এআই সোমাই পৰিছে তাৰ পিছত কোৱা হৈছে সেলফ ড্ৰাইভিং ভেহিকলস ভেহিকলস শব্দটোৰ অৰ্থ হৈছে যান বাহন অৰ্থাৎ সেলফ ড্ৰাইভিং অৰ্থাৎ এনেকুৱা বহুতো যান বাহন বৰ্তমান নিৰ্মাণ কৰা হৈছে যিবোৰ যান বাহন মানুহ নোহোৱাকৈ চলাব পৰা যায় এতিয়া কথা হল মানুহ নোহোৱাকৈ কোনে চলাব বাৰু সেইটো কোনে চলাব এআই অৰ্থাৎ আৰ্টিফিশিয়াল ইন্টেলিজেন্সে চলায় আৰু সেলফ ড্ৰাইভিং কাৰ এইবোৰ আমাৰ দৈনন্দিন জীৱনৰ এটা অংগ হৈ পৰিছে ফেচিয়াল ৰিকগনিশ্যন টেকনলজি ফেচিয়াল ৰিকগনিশ্যন এইখিনি বুজাই দিয়াৰ বাবে মই তোমালোকক এটা এক্সাম্পল দি আছো ৰিকগনিশ্যন শব্দটোৰ অৰ্থ হৈছে চিনাক্তকৰণ সো আমাৰ প্ৰত্যেকৰ ঘৰত মোবাইল আছে আমি কি কৰোঁ মোবাইলত লক লগাই দিওঁ আমি কেতিয়াবা ফেস লক কৰি দিওঁ অৰ্থাৎ আমি মোবাইলটো মুখৰ সন্মুখত ৰাখিলে কি হয় মোবাইলটো অন হৈ যায় লকটো আনলক হৈ যায় সেইখিনিকে কোৱা হয় ফেচিয়াল ৰিকগনিশ্যন অৰ্থাৎ আৰ্টিফিশিয়াল ইন্টেলিজেন্স এনেকুৱা এটা ইন্টেলিজেন্স হয় যিয়ে আমাৰ ফেসৰ জৰিয়তে মোবাইল এটা আনলক কৰাত সহায় কৰে তো এনেকুৱা টেকনলজিও আমাৰ এআই টেকনলজিত এআই প্ৰৱেশ কৰিছে সো আমি কি বুজা পালো যে আমাৰ দৈনন্দিন এইবোৰ কাৰ্য আমাৰ দৈনন্দিন হৈ থাকে আমি এইবোৰ কাৰ্যৰ লগত জড়িত হৈ আছো আৰু এইবোৰ কাৰ্যত অলৰেডি কোনে প্ৰৱেশ কৰিছে এআই প্ৰৱেশ কৰিছে সো আমাৰ জীৱনত কিমান দূৰলৈকে প্ৰৱেশ কৰিছে আমাৰ জীৱনত বহুত দূৰলৈকে এআই প্ৰৱেশ কৰিছে আই হোপ তোমালোকে বুজিব পাৰিছা ই নম্বৰ কোৱেশ্চনটো মই পঢ়ি দিয়াৰ আগতে মই তোমালোকক জনাই দিওঁ যে তোমালোকৰ ইংৰাজী কিতাপখনৰ যিমানবোৰ লেসন আছে গোটেইকেইটা লেসনৰ যদি নোটছখিনি তোমালোকে পাব বিচৰা তেনেহলে এইখন ভিডিও ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ দিয়া আছে তোমালোকে মোক WhatsApp কৰিব পাৰা আৰু নোটছখিনি কালেক্ট কৰিব পাৰিবা নহলে তোমালোকৰ বাবে বেলেগ এটা উপায় আছে মোৰ ৱেবছাইটত তোমালোকে ভিজিট কৰিব পাৰিবা যেটো হল www.tolearnify.com তাত গৈও তোমালোকে নোটবোৰ ল'ব পাৰিবা ঠিক আছে Now I move to the A number question. What cognitive abilities does advanced AI include? Include শব্দটোৰ অৰ্থ হৈছে অন্তৰ্ভুক্ত কৰা advanced AI advanced শব্দটোৰ অৰ্থ হৈছে অগ্ৰহী AI অৰ্থাৎ অগ্ৰহী AI-ত কি cognitive abilities cognitive শব্দটোৰ অৰ্থ হৈছে জ্ঞান ভিত্তিক আৰু এবিলিটিজ মানে তো তোমালোকে জানা দক্ষতা সো এডভান্সড এআইত কি ধৰণৰ জ্ঞান ভিত্তিক দক্ষতাৰ অন্তৰ্ভুক্ত কৰা হৈছে দিস ইজ দা কোৱেশ্চন এণ্ড দা আনসাৰ ইজ এডভান্সড এআই ইনক্লুডস অৰ্থাৎ এডভান্সড এআই যি আছে হেতু অন্তৰ্ভুক্ত কৰিছে কি অন্তৰ্ভুক্ত কৰিছে হিউম্যান লাইক কগনিটিভ এবিলিটিজ হিউম্যান লাইক অৰ্থাৎ মানুহৰ দৰে জ্ঞান ভিত্তিক এবিলিটিজ মানুহৰ দৰে চিন্তা কৰিব পৰা বিষয়টো অন্তৰ্ভুক্ত আছে কোড আছে এআইত আছে যেটো এডভান্সড এআই আছে এটো এআই কেনেকুৱা ধৰণৰ কাম কৰে যে আমি মানুহসকলে যেনেকৈ চিন্তা কৰি পেলাই বিবেচনা কৰি পেলাই ভাবি পেলাই কিবা এটা সিদ্ধান্ত ল'ব পাৰো কিবা এটা কৰিব পাৰো ঠিক এডভান্স এআইও তেনেকুৱা ধৰণৰ কাৰ্যবোৰ কৰিব পাৰে তেনেকুৱা কাৰ্যবোৰ ইনক্লুড কৰা হৈছে অৰ্থাৎ অন্তৰ্ভুক্ত কৰা হৈছে লাইক যেনেকুৱা ইয়াত উদাহৰণ দিয়া হৈছে ল্যাঙ্গুৱেজ ইন্টাৰপ্ৰিটেশন ল্যাঙ্গুৱেজ মিন্স তোমালোকে জানা ভাষা আৰু ইন্টাৰপ্ৰিটেশন শব্দটোৰ অৰ্থ হৈছে ব্যাখ্যা অৰ্থাৎ ভাষাৰ অনুবাদ কৰিব পাৰে কোনে এডভান্সড এআই এনেকুৱা ধৰণৰ বিষয়বস্তু ইনক্লুড কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে এটা ভাষাৰ পৰা আন এটা ভাষালৈ ট্ৰান্সলেট কৰিব পাৰে অনুবাদ কৰিব পাৰে বা ব্যাখ্যা কৰিব পাৰে Then pattern recognition pattern শব্দটোৰ অৰ্থ হৈছে নমুনা বা আৰ্হি এইবোৰো চিনিব পাৰে ৰিকগনিশ্যন শব্দটোৰ মিনিং হল তোমালোকে নিশ্চয় জানা যে চিনাক্তকৰণ প্যাটাৰ্ন আমি যদি কিবা প্যাটাৰ্ন দিও কিবা নমুনা দিও সেইখিনিও চিনাক্তকৰণ কৰিব পাৰে কোনে চিনাক্তকৰণ কৰিব পাৰে এআই এ চিনাক্ত কৰিব পাৰে কি ধৰণৰ এআই এডভান্সড এআই ওকে দেন ইয়াত কোৱা হৈছে নলেজ একুইজিশন মিন্স অৰ্জন and knowledge means তোমালোকে জানা জ্ঞান সো জ্ঞানৰ অৰ্জন কৰিব পাৰে এনেকুৱা জ্ঞানৰ বিষয়বস্তুবোৰ অন্তৰ্ভুক্ত কৰা হৈছে কত এডভান্সড এআইত অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱা হৈছে সলভিং ৰিয়েল ওয়ার্ল্ড প্রবলেমস অর্থাৎ বাস্তব জীবনৰ সমস্যাবোৰ সমাধান কৰিব পাৰে
বা বাস্তৱ জীৱনৰ যিবোৰ সমস্যা আছে আমাৰ দৈনন্দিন জীৱনত সেইবোৰ অন্তৰ্ভুক্ত কৰা হৈছে ক'ত কৰা হৈছে এডভান্সড AI ত অন্তৰ্ভুক্ত কৰা হৈছে আই হোপ তোমালোকে বুজিব পাৰিছা I move to the next question question number 2 write a brief note অৰ্থাৎ সংক্ষিপ্ত নোট বা চমুটকা লিখিব কৈছে নোট লিখিব কৈছে কিয়ৰ ওপৰত on the evolution of human beings evolution means কৰ্ম বিকাশ কিয়ৰ কৰ্ম বিকাশ human beings অৰ্থাৎ মানৱ জাতিৰ evolutionৰ ওপৰত এটা নোট লিখিব কৈছে from the primitive to the present day অৰ্থাৎ primitive শব্দৰ অৰ্থ হৈছে আদিম যুগৰ পৰা বৰ্তমান সময়লৈকে মানুহৰ যেটো evolution হৈছে অৰ্থাৎ কৰ্ম বিকাশ হৈছে সেইটোৰ ওপৰত এটা সংক্ষেপে নোট লিখিব কৈছে this is the question and the answer is the first living things that came into existence were probably soft jelly like substances yet কোৱা আছে the first living things প্ৰথম জীৱ অৰ্থাৎ living things that জীৱৰ came into existence শব্দটোৰ অৰ্থ হৈছে অস্তিত্ব অৰ্থাৎ প্ৰথম জৈৱিক বা জীৱ যেটো আমাৰ পৃথিৱীত existence বা অস্তিত্ব লাভ কৰিছে probably সম্ভৱত soft jelly soft means কোমল আৰু jelly means তোমালোকে জানা যিবোৰ আমি খাদ্য বস্তু খাও jelly যে আছে কিমান কোমল হয় তেনেকুৱা ধৰণৰ living things প্ৰথমত পৃথিৱীত অস্তিত্বত আহিছিল সেইবোৰৰ ভিতৰত লাইক যেনেকুৱা কি আছিল substances অৰ্থাৎ পদাৰ্থ without any shells or bones means হাড় আৰু shells means খোলা means কি যেনেকুৱা খামুক আছিল যে খামুকৰ খোলা থাকে কাঁচৰ খোলা থাকে সেইবোৰ খোলাক shells বুলি কোৱা হয় আৰু bones means হাড় তো কেনেকুৱা ধৰণৰ লিভিং থিংস আছিল জেলি টাইপৰ আছিল যিবোৰ কেনেকুৱা আছিল উইদাউট নোহোৱা কি নোহোৱাকৈ shells বা bones নোহোৱা সফট পদাৰ্থবোৰ প্ৰথমত জীৱ হিচাপত আমাৰ পৃথিৱীলৈ আহিছিল তাৰ পিছত কোৱা আছে গ্ৰাজুৱেলি অৰ্থাৎ লাহে লাহে আদাৰ লিভিং বিংস ব্লেক জীৱবোৰ অৰ্থাৎ জৈৱিক পদাৰ্থবোৰ came into existence অৰ্থাৎ অস্তিত্বলৈ আহিছিল ফাৰ্স্ট the simple animals প্ৰথমত কি আহিছিল simple animals আহিছিল and later humans আৰু তাৰ পিছত লাহে লাহে আমাৰ মানুহসকলে existence অৰ্থাৎ অস্তিত্বলৈ আহিছিল আমাৰ পৃথিৱীত ঠিক আছে now man becomes the master of the world for their intelligence এতিয়া কি হল সো আদিম যুগৰ পৰা লাহে লাহে স্টেপ এনেকৈ আগুৱাই আহি বৰ্তমান কি হৈছে man became মানুহে হৈছে কি হৈছে the master হৈ পৰিছে of the world আমাৰ পৃথিৱীখনৰ মাষ্টাৰ হৈ পৰিছে কোনে আমি মানুহসকল for their intelligence কিহৰ বাবে আমি মাষ্টাৰ হ'ব পাৰিছো আমাৰ ইন্টেলিজেন্সৰ বাবে আমাৰ বুদ্ধিৰ বাবে আমাৰ চতুৰতাৰ বাবে কাৰণ আমাৰ পৃথিৱীত একমাত্ৰ এটা জীৱ আছে যিয়ে ইন্টেলিজেন্স হয় হেতু কি হয় মাষ্টাৰ হেতু মানুহ হয় সেইকাৰণে কোৱা আছে man became the master of the world for their intelligence যে মানুহে হিয়তৰ ইন্টেলিজেন্সৰ বাবেহে আজিৰ যুগত আগৰ পৰা ষ্টাৰ্ট কৰি বৰ্তমানলৈকে মানুহে এই পৃথিৱীখনৰ বা ওয়াৰ্ল্ডৰ ইন্টেলিজেন্স প্ৰাণী হৈ পৰিছে সো এইখিনি হল আদিম যুগৰ পৰা বৰ্তমানলৈকে ডেভেলপমেন্ট বা ইভলিউশন অফ হিউম্যান বিংস আই হোপ তোমালোকে বুজিব পাৰিছা question number 3 write whether the following statements are true or false অৰ্থাৎ তলত কেইটামান কোৱেশ্চন দিয়া আছে সেইবোৰ ট্ৰু হলে ট্ৰু লিখিব কৈছে আৰু ফলছ হলে ফলছ লিখিব কৈছে চাও কি হয় কোৱেশ্চনবোৰ প্ৰথম কোৱেশ্চনটো দিয়া আছে Google Translator is an example of an AI language translator so Google Translator তোমালোকে নিশ্চয় জানা হয়তো প্ৰত্যেকৰ মোবাইলতে এটো সফটওয়্যাৰ বা এটো এপস ডাউনলোড কৰা আছে বা আমি গুগলত যাই প্লাই এটো আমি ইউজ কৰিব পাৰো সো কি কৈছে যে Google Translator is an example এটো এটা উদাহৰণ হল কিহৰ উদাহৰণ an AI artificial intelligence ৰ উদাহৰণ হয় ল্যাঙ্গুৱেজ ট্ৰান্সলেটৰ অৰ্থাৎ এটা ল্যাঙ্গুৱেজৰ পৰা আমি আন এটা ল্যাঙ্গুৱেজলৈ ট্ৰান্সলেট বা ইন্টাৰপ্ৰেট কৰিব পাৰো সো এটো কথা সঁচা হয় এটো আছে আমি সকলোৱে জানো so the answer will be true b number question AI has the ability to think independently অৰ্থাৎ স্বতন্ত্ৰভাৱে independently means স্বতন্ত্ৰভাৱে স্বাধীন চেতিয়াকৈ তো কি কৈছে ইয়াত AI artificial intelligence has the ability artificial intelligence or
এবিলিটি আছে দক্ষতা আছে কিহৰ টু থিংক চিন্তা কৰিবলৈ স্বতন্ত্ৰভাৱে সো আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ স্বতন্ত্ৰভাৱে চিন্তা কৰাৰ ক্ষমতা নাই এটো অকল মানুহেৰে আছে সেইভাবে আনসাৰটো ফলস হ'ব আই হোপ তোমালোকে বুজিব পাৰিছা এইবোৰ তোমালোকে মুখস্থ নকৰিবা যে এই কোৱেশ্চনটো মুখস্থ কৰিলা আনসাৰটো মুখস্থ কৰিলা এনেকুৱা নকৰিবা তোমালোকে কোৱেশ্চনটো বুজি লবা তাৰ পিছত আনসাৰটো তোমালোকে নিজে নিজে পাই যাবা সি নম্বৰ কোৱেশ্চন The earth and life came into existence at the same time. At the same time means একে সময়ত অৰ্থাৎ পৃথিৱী আৰু লাইফ জীৱন পৃথিৱীখন আৰু মানুহৰ জীৱন বা যিকোনো প্ৰাণীৰ জীৱন came into existence অস্তিত্বত আহিছিল at the same time একে সময়ত নহয় প্ৰথমত পৃথিৱী সৃষ্টি হৈছিল তাৰ পিছতে লাহে লাহে সফ্ট জেলি বা তাৰ পিছত লাহে লাহে বৰ্তমান মানুহলৈকে উন্নতি হৈছিল দ্যাট মিন্স আমি কি বুজা পালো যে পৃথিৱী আৰু মানুহৰ জীৱন বা মানুহ বা জীৱন একে লগতে অহা নাই বা অস্তিত্বত অহা নাই তো গতিকে ইয়াত আহিছে বুলি কৈছে সো আনসাৰটো ফলস হ'ব ঠিক আছে D number question The first living things on earth were without shells and bones তো ইয়াত কি কোৱা আছে The first living things প্ৰথম জীৱ on earth পৃথিৱীত থকা প্ৰথম জীৱটো where সেইবোৰ কি আছিল without shells or bones অৰ্থাৎ হাড় নোহোৱা আৰু খোলা নথকা প্ৰাণীবোৰহে আছিল এইটো কথা সঁচা আমি ওপৰৰ এটা কোৱেশ্চন আনসাৰত পাইছিলো so the answer will be true in our question and this is the last one man has mastered animals through his intelligence and the ability to think তামনে কি কোৱা হৈছে man has mastered হৈ পৰিছে মুৰব্বী হৈ পৰিছে animals through his intelligence and the ability to think অৰ্থাৎ যিমানবোৰ জীৱ-জন্তু mastered animals অৰ্থাৎ আমাৰ পৃথিৱীত আমি যিমানবোৰ মানুহ আছো সেই সকলোবোৰ মানুহ আমি কি হৈ পৰিছো mastered হৈ পৰিছো mastered of the world কাৰণটো হ'ল আমাৰ মানুহসকলৰ ইন্টেলিজেন্সি আৰু লগতে এবিলিটি কিয়ৰ এবিলিটি চিন্তা কৰাৰ ক্ষমতা থকাৰ বাবেহে আমি আমাক মাস্টাৰ বুলি ক'ব পাৰো আৰু তেনেকুৱা ইন্টেলিজেন্সি আৰু থিংকিং এবিলিটি নাই বাকিবোৰ জীৱ-জন্তুৰ যাৰ বাবে সিহঁতক মাস্টাৰ বুলি কোৱা নহয় সো ইয়াত কোৱা হৈছে আমিয়ে মাস্টাৰ হও কাৰণ আমাৰ থিংকিং এবিলিটি আছে ইন্টেলিজেন্সি আছে কতটো সঁচা হয় সো দা আনসাৰ উইল বি ট্ৰু আই হোপ তোমালোকে প্ৰতিটো কোৱেশ্চনৰ আনসাৰ ধুনীয়াকৈ বুজিব পাৰিছা Dear student, আজিৰ ক্লাছত এইখিনিয়ে কোৱেশ্চন আনসাৰ আছিল নেক্সট ক্লাছত মই ব্লেক কোৱেশ্চন আনসাৰ লৈ আহিম তোমালোকে পাৰিলে যদি তোমালোকে ভাবা যে তোমাৰ এই লেসনটোৰ পৰা বা ভিডিওটোৰ পৰা তোমালোকৰ কিবা উপকাৰ হৈছে বা কিবা জানিব পাৰিছা শিকিব পাৰিছা তেনেহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰা লগতে লাইক কৰি দিবা আৰু পাৰিলে তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে সো That's all for today. See you on the next one. Thank you. Have a nice day.